হাইৰিsto আপোনালোক সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। আজি হ'ল বহাগৰ ৫ম দিন আৰু ৫ম দিন হিচাপে আজি অলপ ফুৰি আহিম বুলি ভাবিছোঁ আৰু ক'ত ফুৰিব যাই আছোঁ আপোনালোকক দেখাই আছোঁ। আৰু যাম মানে বেলেগত নাযাওঁ, ঢোলটো অলপ শিকি আহিম বুলি ভাবিছোঁ। যিহেতু ঢোলটো অনাৰ দিনাৰ পৰা ঢোলটো ক'তো শিকিব যোৱাই নাই, ভাবিছোঁ অলপ ঢোলটো শিকি আহোঁ যিহেতু বিহুৰ বতৰ আৰু যাই থাকোঁ বলক। আৰু পৰিৱেশটো চাওক না, কি সেউজীয়া হৈ গৈছে পৰিৱেশটো, সঁচাকৈ ভাল লাগে এই পৰিৱেশটো থাকে। এইকাৰণে সকলোতকৈ বেছি ভাল পাওঁ বহাগ বিহু। আৰু এইফালে বিটু এইফালে আৰু ইয়াকো লগত লৈ ল'লোঁ, ই বোলে মোৰ লগত যায় বিহুত ঢোল শিকিবলৈ আৰু ইয়াকো লগত লৈ ল'লোঁ আৰু এতিয়া যাই থাকোঁ বলক। উজনি নামনি ৰঙতে নাচিছে বিহুতি অসমীৰ প্ৰাণ। আৰু এতিয়া এইবাৰ ডাইৰেক্ট শংকৰৰ মাধৱৰ আৰু ইয়াইকি ডাইৰেক্ট ঢোল বজোৱা আৰম্ভ কৰি দিলে। আৰু তাৰপৰা মই অলপ বজাই দিলোঁ, যিহেতু অলপ হ'লেও পাৰা হৈছোঁ, যিহেতু মই অলপ বজাই দেখা দিলোঁ বিহুৰ কথা যিহেতু। আৰু তাৰপৰা ঢোল চল শিকি লৈ ল'লোঁ আৰু ঘৰলৈ যাওঁ আৰু ইহঁতকো বাই বাই দিলোঁ আৰু ঘৰলৈ যাওঁ। সঁচাকৈ ভাল লাগে বিহুৰ বতৰত ঢোল বজাই, বিহু লাগি যায় আৰু